ইউটিউব চেনেল মোৰ ইউটিউব চেনেলত আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আশা কৰো সকলো ভালে আছে মই আজিও আছো মাহীহঁতৰ ঘৰলৈ যোৱাই নাই কালিহে যাম vontiye আজি আপোনালোকৰ ওচৰলৈ আৰু এটা ৰেচিপি লৈ আহিছে কিনো বনাই আজি বলকচোন তাইকে সুধো কি বনাবা আজি কৈ দিয়া আজি মই ফিশ কাৰীয়ে বনাম কিন্তু কেনেকৈ বনাও চাই থাকিলে গম পাব সকলোৱে তাই অলপ ইউনিক ষ্টাইলত বনাব মানে ফিশ মছলা কাৰীটো কেনেকৈনো বনাই বলকচোন চাওঁগৈ ময়ো নাজানো দে কেনেকৈ বনাই আজি এতিয়াহে গম পাম তেন্তে বলক চাওঁ প্ৰথমতে তুমি কি কৰিবা প্ৰথমতে মই এয়া লৈছো মাছ এয়া কটা মাছ হয় আৰু ভকুৱা মাছ এইটো আৰু এইখিনি মই এতিয়া পিস কৰি লম মানে এটো পিস কৰাই আছে তথাপি মই এইখিনি আকৌ ইয়াত মানে আমি যেনেকে পনীৰ থাকে হেতু তেনেকুৱা পনীৰ টাইপত মই এটো কাটি লম আৰু যেহেতু মোৰ ওচৰত চপিং বোৰ্ড নাই হে কাৰণে মই আমাৰ ঘৰতে থকা বেলনাখনতে মই এটো কাটি লম এটো একো নাই বুকু সাইডৰ মাছখিনি ললে বেছি সুবিধা হয় কাটিবলৈ তো এইখিনি মই মাজেৰে অলপমান কাটি লম কাইট কিডাল গুছাই নিদিয়া কাইটখিনি নুগুছালেও হ'ব কাৰণ যেহেতু বুকু ফালৰ হয় সৰু সৰু কাইটবোৰ বেছি নাথাকে ইয়াতে এনেকে কৰি মই ইয়াৰে মাজেৰে দুপিস কৰি দিম তাইৰ পৰা নতুন কটাৰীৰে কাটি আছে দে শিলঙৰ পৰা এতিয়া এই গুটেখিনি মাছ কাটি হৈ গল এতিয়া বাকিখিনি আৰম্ভ কৰিম আৰু কি দিবা ইয়াতে আৰু মই ইয়াত দিবলৈ আদা আৰু নহৰু থেথেলিয়াই লৈছো মানে খুন্দুনা থেথেলিয়াই ললে বেছি সোৱাদ আহে আৰু যেহেতু তুমিও জলকীয়া ভাল পোৱা ময়ো ভাল পাও সো এই কাৰণে জুনে যিমান খাই জলকীয়া হেতু অনুপাতে আৰু লৈছো দুটা পিয়াজ আৰু লৈছো দুটা বিলাহী এয়া গুটেখিনি এনেকৈ কাটি লৈছে তাই এয়া গেছটো জ্বলাই কেৰাহীখন পাতি দিম এয়া কেৰাহীখন গৰম হোৱাত মই তেল দি দিছো মিঠা তেল এয়া তেল গৰম হোৱাত মই দিছো তেজপাত তাৰপিছত ইলাচি দুটা লং আৰু ডালচিনি এক টুকুৰ আৰু লগতে অলপ গোটা জিৰা দি দিম মই ইয়াতে এইখিনি অলপ ফুটালৈ ভাজি লম এতিয়া ইয়াত মই কাটি থোৱা পিয়াজখিনি দি দিছো পিয়াজখিনি ৰঙচুৱা হোৱালৈ ভাজি ল'ম এখন দেখা পাই নেকি এইবিলাক তুমি মাছখিনি ফ্ৰাই নকৰিলা ফ্ৰাই নকৰা নেকি আগতে মাছটো মই ফ্ৰাই নকৰো তেনেকেই মই দিম মছলাটো ভাজি লওঁ তাৰপিছতো তুমি দেখা পাবাই চাই লোৱা ফ্ৰাই নকৰাকে বনাবা ন ফ্ৰাই নকৰো আৰু এতিয়া দি দিছো ইয়াত কাটি থোৱা জলকীয়াখিনি আৰু লগতে দি দিম আদা নহৰুখিনি এতিয়া এইখিনি মিক্স কৰি ল'ম আদা নহৰু কেঁচা গোন্ধ যোৱালৈকে অকণমান ভাজি ল'লে হ'ল পিয়াজখিনি ভজা হোৱাত মই ইয়াত দি দিছো বিলাহীখিনি আৰু লগতে মই বিলাহীখিনি গলিবলৈ নিমখ দি দিম আৰু বিলাহীখিনি গলিবলৈ মই ইয়াত দি দিছো নিমখ এতিয়া লৰাই ঢাকন এখন দি দিম বেচেৰীজনীয়ে ভাত বনাই বনাই গৰম লাগি গৈছে হেহে মই তাৰ কাৰণে কোকোকোলা লৈ আহিছো কোকোকোলা খাই দিয়া অকমান আৰু ফ্ৰেছ হৈ লোৱা থ্যাংক ইউ
বেছি নাখাবা তোমাৰ বহুত চৰ্দি লাগি থাকে নহয় তুমি একো মছলা নিদিওঁতে ইমান ধুনীয়া কালাৰ হৈছে আৰু গোন্ধ যে বহুত ধুনীয়া ওলাইছে আচলতে বিলাহী দিলে সঁচাকৈ ভাল হয় খাবলৈ কালাৰো ধুনীয়া আহে আৰু এতিয়া মই বিলাহীখিনি গলি যোৱাত মই দিম অকণমান হালধি গুড়ি আৰু দিম জিৰা গুড়ি অকণমান আৰু দিম ধনিয়া গুড়ি আৰু কালাৰ হৈছে তথাপি মই অকণমান জলকীয়া গুড়ি এড কৰি দিছোঁ ইয়াত আৰু অকণমান মাংস লাগিবলৈ মই চিকেন মছলা এড কৰি দিছোঁ আৰু মই ব্যৱহাৰ কৰা চিকেন মছলাটো নিদিলেও কথা নাই এইটো অপচনেল হয় যিসকলে খাই ভাল পাই দিলে হ'ল আৰু মছলাখিনি জ্বলি নাযাবলৈ মই ইয়াত অকণমান পানী দি দিছোঁ লৰাই কেনে অকণমান সময় ঢাকি থৈ দিম আৰু এয়া ঢাকনিখন গুচাই চাই ল'ম মছলাখিনি হৈছে ভজা আৰু এতিয়া মই ইয়াত দি দিম পানী মই গৰম পানী ব্যৱহাৰ কৰিছোঁ ইয়াত অৱশ্যে বেছি পানী দিলে ভাল নালাগে খাই সেয়েহে অকণমান মাছখিনিত লাগি থকাকৈ পানীটো দিম আৰু এতিয়া মই ভাজি নুঠোৱা মাছখিনি যিখিনি তুমি মোক সুধি আছিলা সেইখিনি হয় হয় কেঁচা মাছখিনি ইয়াত মই এতিয়া দি দিম আৰু এটা কথা কওঁ এদিনাখন মানে আলহী আহিছিলে তাৰপিছত আহোঁতে আমাৰ মানে আলহী বেছি আছিলে আৰু মাছ কম আছিলে তাৰপিছত মই ভাবিলোঁ মাছ নিদিলেও বেয়া কথা এটা মাছ দিবলৈ বেছি নাইও তেতিয়া মানে মই কি কৰিছিলোঁ এনেকৈ মাছখিনি সৰু সৰু পিচ কৰি লৈছিলোঁ তাৰে পিছত এনেকৈ গ্ৰেভি বনাইছিলোঁ অলপমান মছলা চছলা দি আৰু তাৰপিছত এনেকৈ পিচ কৰি কিনে দি দিছোঁ তেতিয়া মানে পিচৰ ঠাইত অলপ 3 পিচ 4 পিচ মানকে পৰিছিলে এজনৰ ভাগত তোমাৰ টেকনিক আৰু এইটো মোৰ টেকনিক হয় খাইও ভাল লাগিছিলে সঁচাকৈ আৰু তেতিয়াৰ পৰা মই মাজে মাজে এনেকৈয়ে বনাওঁ কিন্তু আলহীক মই সদায় নিদিওঁ দেই এনেকৈ নবা কনজুচ বুলি ভাবিব তোমাক মানুহে কনজুচ বুলি ভাবিব ভাল লাগে কেতিয়াবা খাই চাব আপোনালোকেও সঁচাকৈ ভাল লাগে কিন্তু মই মাছটো ভাজা নাছিলোঁ এনেকৈ ইয়াত দি দিম এতিয়া এইখিনি এতিয়া অকণমান লুটিয়াই দি মছলাখিনি ইয়াত লাগি যোৱাকৈ অকণমান সময় মই ঢাকি দিম 5 মিনিটমান আৰু পানী নিদিয়া ন পানী নিদিওঁ কাৰণ বৰ বিশেষ পানী দিলে ভাল নালাগে যিহেতু মই মাছখিনি ভাজি লোৱা নাছিলোঁ মছলাটো লাগি থাকিলে ইয়াৰ সোৱাদটো পোৱা যায় মানে গ্ৰেভি টাইপ হ'ব আৰু অলপ হয় হয় গ্ৰেভি টাইপ হ'ব আৰু এতিয়া ঢাকনি দি ঢাকি দিছোঁ 5 মিনিট পিছত আমাৰ মাছ ৰেডি ঠিক আছে বাৰু চাই লওঁ কেনেকুৱা টেষ্ট হয় কমকৈ চাউল দিছোঁ আৰু এয়া আমাৰ ফিছ কাৰী ৰেডি দেখিছে নহয় মছলাবোৰ মাছত লাগি গৈছে খাবলৈ খুব ভাল লাগে আপোনালোকেও ট্ৰাই কৰিব এনেকৈ এদিন আৰু এই এৱাৰ্ডবোৰ ভণ্টিৰ সৰুকালতে পোৱা সৰুতে বহুত এক্সপাৰ্ট আছিল তো ডান্সত ডান্স তাৰপিছতে খেলা ধূলা এইবোৰ চব কৰিছিলে তাই সৰুতে তাৰে সেইবোৰ প্ৰাইজ আৰু এইখন ফটো মোৰ বিয়াৰ ফটো হয় ভণ্টি মাহী আৰু মই আছোঁ এইখনত আৰু মাহীয়ে ইমান ধুনীয়াকৈ বন্ধাই থৈ দিছে ফটোখন দেখি কিনে ভাল লাগি গ'ল তাই খাবলৈ ষ্টাৰ্ট কৰিলে কেনেকুৱা হৈছে তাই বাৰু জনাব যিহেতু তাইয়ে বনাইছে গতিকে তাইকে খাব দিছোঁ মই বাৰু পিছত খাই চাম কেনেকুৱা হৈছে কৈ দিয়া একদম মস্তি আপোনালোকে বনাব আৰু খাই চাব সঁচাকৈ বহুত টেষ্টি হৈছে খাবলৈ আৰু আগলৈও এনেকৈ তাইৰ হাতৰ ৰেচিপি মই দেখাই থাকিম বাৰু ইয়াতে যেতিয়া আহোঁ তেতিয়া আপোনালোকে তাইৰ হাতৰ ৰেচিপি চাবলৈ পাব গতিকে চাই থাকিব ভিডিঅ'বোৰ আৰু যিসকলে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো টিপি দিব তেন্তে আমি ভাত খাই লওঁ আপোনালোকে চাই থাকক
আৰু এয়া আমাৰ তিনিওজনৰ ডিনাৰ প্লেট ৰেডি হৈ গ'ল ময়ো খাই চালোঁ বাৰু বহুত টেষ্টি হৈছিলে ইমান ধুনীয়াকৈ বনাইছে তাই আপোনালোকেও এনেদৰে ট্ৰাই কৰি চাবচোন আৰু আজিৰ ভিডিঅ'টো তেনেহ'লে ইমানতে সামৰিছোঁ যদি ভাল লাগিছে চাই তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব যিসকলে কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইবটো কৰি দিব ধন্যবাদ